মই ধাবা ষ্টাইলত চলে বটৰি বনাই আছো আৰু আপোনালোক কাক খাই ভাল লাগে কি খবৰ আপোনালোকৰ সকলোৰে ভালে নে মোৰো ভাল স্বাগতম জনাইছো মোৰ নানটি ৰেচিপি লৈ আৰু গাইজ কালি এটা ভিডিঅ' আপলোড দিছিলোঁ আপোনালোকে সকলো চালে নে নাই চোৱা যদি লিংক ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে যাই একবাৰ ৱাচ কৰি ল'ব চ' আজি মই কি বনাইছোঁ আপোনালোকক কৈ দিওঁ মই ধাবা ষ্টাইলত চলে বটৰি বনাই আছোঁ আৰু আপোনালোক কাক খাই ভাল লাগে একবাৰ কমেণ্টত জনাব চ' মই বনাওঁ আপোনালোকে চাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব ঠিক আছে চ' বলক এয়া মই ইয়াত ময়দা ওলাই লৈছোঁ এয়া ময়দা হয় আৰু এইটো হৈছে চুজি লৈ ল'ব অলপমান আৰু এইটো হৈছে বেকিং ছ'ডা সৰু চামুচেৰে মই 1 চামুচ দিছোঁ আপোনালোকে ডাঙৰ চামুচেৰে আধা চামুচ দি দিব এইটো হৈছে চাউলৰ গুড়া এইটো অপচনেল হয় আপোনালোকে দিব খুজিলে দিব পাৰে নহ'লে স্কিপ কৰিব পাৰে আৰু এইটো হৈছে ৰিফাইনটো দি দিব আপোনালোকে নিজৰ হিচাপত আপোনালোকে এইখিনি জানেই নিমখ দি দিছোঁ এইখিনি এতিয়া মই ভালদৰে মিলাই ল'ম ইয়াত ৰিফাইন দি আছে সেইকাৰণে ভালদৰে মিলাই ল'ম लेवल के ऊपर का मामला है तो এতিয়া কি কৰিম ইয়াত অলপ পানী লৈ কিনে এনেকুৱা মাৰি থাকিম যেতিয়ালৈ এয়া ময়দাৰ ডো হৈ নাযায় চাওক আমাৰ ময়দাৰ ডো হৈ গৈছে আৰু কিমান সফট হৈছে চাওক আৰু এতিয়া মই ইয়াক ঢাকাই কিনে থৈ দিম সাইডত এতিয়া আমি চলে বনাম আৰু চলেৰ কিনে মই ইয়াতে আলু কাটি লৈছোঁ আৰু এয়া হৈছে বুট এই দুটাই ধুই কিনে থৈ দিছোঁ আৰু এতিয়া মই ইয়াক কুকাৰত ঢালি দিম সিজাবৰ কাৰণে আৰু এতিয়া মই ঢালি দিম ঢালাৰ পিছত 3-4টা চিটি মাৰিলে হৈ যাব হৈ গৈছে আৰু আমি তাক এতিয়া ঢাকাই কেনে ৰাখিছোঁ আৰু আলু আৰু বুট সিজাবৰ কাৰণে বহাই দিছোঁ সেইটো 4টা চিটি মাৰিলে হৈ যাব আৰু আমি ইয়াতে বনাবৰ কাৰণে ইয়াতে পিয়াজ জলকীয়া কাটি থৈছোঁ ইয়াতে মই মছলা ৰেডি কৰি থৈছোঁ এয়া হৈছে ৰেড চিলি এইটো হৈছে ধনিয়া আৰু এইটো হৈছে গৰম মছলা আৰু এইটো হৈছে জিৰা আৰু এইটো হৈছে হালধি আপোনাক কৈছোঁৱে আৰু এইফালে মই এটা 1 পেকেট মেগী মছলা লৈ লৈছোঁ ঠিক আছে এতিয়া আমাৰ সব ৰেডি হৈ গৈছে চিটি মাৰিলে আমাৰ চলে বনাই লম তাৰপিছত ভটৰা বাকি আছে ভটৰাটো ঢাকাই থৈ দিছোঁ আৰু এটা কুকাৰ আমাৰ চিটি মাৰিবই এয়া চাওক পুৰা সিজি গৈছে ভালদৰে আৰু ইয়াক মই এতিয়া ওলাই ল'ম এটা কাঁহীত গোটেইখিনি ওলাই ল'ম আৰু পুৰা পারফেক্ট সিজিছে বেছিকেও সিজা নাই কমকেও সিজা নাই পুৰা পারফেক্ট সিজিছে আৰু আলুও সিজি গৈছে সো এতিয়া মই গ্যাস জ্বলাই দিছোঁ আৰু কেৰাহী বহাই দিছোঁ ইয়াত চলে বনাম তেল ঢালি দিলোঁ এতিয়া পিয়াজখিনি ভালদৰে ভাজা হৈ গৈছে এতিয়া মই ইয়াত মছলা দিম আৰু এয়া হৈছে গৰম মছলা এইটো হৈছে জিৰা আৰু এইটো হৈছে ৰেড চিলি আৰু এইটো হৈছে ধনিয়া আৰু এতিয়া দিম হালধি আৰু এইখিনি ভালদৰে গোটেইখিনি মিলাই ল'ম ভাজি ল'ম ভালদৰে ভাজা হৈ গৈছে আৰু মই এইখিনি এতিয়া দি দিওঁ
সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু নিমখখিনি ভালদৰে মিলাই ল'ম। যিখিনি মছলা ভাজা হৈছে সেইখিনি ইমান মানে টেষ্টি গোন্ধ আহি আছে ন, কি ক'ম আৰু ইয়াত ভাজা হৈ গৈছে। ইয়াত মই পানী ঢালি দিছোঁ আৰু পানীখিনি শুকাবৰ কাৰণে এটা কাঁহী দি ঢাকাই থৈ দিছোঁ। আৰু এতিয়া আমি যোনটো ময়দা মাৰি থৈছিলোঁ সেইখিনি ভালদৰে লাৰি কেনে ইয়াক এতিয়া বেলি ল'ম। আৰু এয়া চাওক কি ধুনীয়া ছফ্ট। এতিয়া মই কেৰাহীত তেল ঢালি দিওঁ, তেলটো গৰম হ'ব দি দিম। আৰু এইফালে আমাৰ বেলা চুৰু কৰি দিছে, তেল এইফালে গৰম হৈ যাব আৰু এইফালে আমি দি দিম। তেলটো গৰম হৈ গৈছে, একদম তেলটো পূৰা গৰম হ'ব দিব, নহ'লে যোনটো ভাতৰে সেইটো ভালদৰে নুফুলিব। এই চাওক গাইজ কি ধুনীয়াকৈ ফুলি গৈছে আৰু এইটোকে কয় ভটোৰা। আৰু সেনেকৈ গোটেইখিনি ভাজি ল'ম। কি ডাঙৰ হৈছে, ঠিক আছে। এয়া চাওক গাইজ আমাৰ গোটেই ভটোৰা হৈ গৈছে আৰু চাওক গাইজ ইমান ধুনীয়াকৈ ফুলি উঠিছে এইবিলাক। আৰু আমাৰ এতিয়ালৈ চলে হোৱাই নাই, কাৰণ তাক ফ্লেমত আৰু সিজাই আছে ভালদৰে। আৰু তাত এতিয়া মেগী মছলা দিব বাকী আছে, চ' সেইবিলাক দেখাই আছোঁ আপোনালোকক। এইটো আছে লাষ্ট, এই চাওক হৈ গ'ল, আমাৰ ভটোৰা বনোৱা হৈ গ'ল। এয়া চাওক এতিয়া ইয়াত মেগী মছলা ঢালা হৈ আছে। ইয়াৰে যি সুগন্ধ আহি আছে খুব বঢ়িয়া। আপোনালোকক চাই কেনে লাগি আছে? মুখত পানী আহিছে নে? যদি আহিছে এবাৰ ট্ৰাই কৰি চাব। আৰে গ্ৰেভি চাওক গাইজ, so delicious। কেনে হৈছে? একদম তামাম, একদম খাই একদম হৈছে। বঢ়িয়া হৈছে। হা বঢ়িয়া। কিমান ষ্টাৰ দিবি? মাংস নিচিনা নেকি? ষ্টাৰ কিমান দিবি? 1 2 3 4 5 100 দিবি। আপুনি কিমান ষ্টাৰ দিব? মই 100 দিছোঁ। গাইজ আপোনালোকে চালেনে মোৰ ৰেচিপিটো? আৰু ঘৰৰ সকলোকে টেষ্ট কৰাইছোঁ, ময়ো টেষ্ট কৰিছোঁ। আৰু আপোনালোকেতো চাইছে যে আমাৰ মা দাদাহঁতৰ ফিডবেক কি দিলে। চ' খুবেই ভাল লাগিছে। আৰু গাইজ আপোনালোকক মই কম খৰচাত আৰু অতি কম সময়তে আপোনালোক এই ৰেচিপিটো বনাই দেখাইছোঁ। আৰু আপোনালোকে ভাবিব পাৰে যে মই ধাবা ষ্টাইলৰ চলে ভটোৰে বনাইছোঁ, তেনেহ'লে ইমান কম খৰচাতে কেনেকৈ হৈছে? টেষ্টটো একেই থাকিব, বাট মই কম খৰচাতে মই বনাইছোঁ। আপোনালোকক মই আগে পিছেও কম খৰচাতে যি বনাই কেনে দেখাওঁ, আপোনালোকক মই চব কম খৰচাতে দেখাওঁ। আৰু টেষ্টৰ একো বেলেগ নাই, টেষ্ট একেই ছেম থাকে, যোগাৰ অলপমান কম থাকে। সেয়ে মই কম খৰচাত আৰু কম সময়ত আপোনালোকক মই ৰেচিপি বনাই দেখাওঁ। চ' এনেকৈ আপোনালোকে কম খৰচাত আৰু কম সময়ত ভিডিঅ' চাব খোজে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাব নাপাহৰিব। চ' এই ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' আজিৰ কাৰণে বিদায় লওঁ, লগ পাম নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই।